close till I get up. Time is barely on our side. I don't wanna waste what's left. নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। এইটো নাৰিকল, চুজি, চেনি আৰু গাখীৰ আৰু অকণমান ফুড কালাৰ লৈছোঁ। এইকেইটা বস্তুৰে এটা ভাল লাড্ডু নাৰিকলৰ নাইবা মিঠাই বুলিও ক'ব পাৰি বনাব পাৰি। এতিয়া চুলাত এটা মই কেৰাহী উঠাই দিছোঁ আৰু কেৰাহীটোত মই এচামুচ ঘিউ দিছোঁ। ঘিউখিনি অকণমান গৰম হ'ব দিছোঁ। কিছু সময় গৰম হোৱাৰ পিছত ইয়াত মই চুজিখিনি ঢালি দিছোঁ। এতিয়া এনেদৰে কিছু সময় এইখিনি লাৰিব লাগিব। কিছু সময় লৰাৰ পিছত ইয়াত আমি এইবাৰ নাৰিকলখিনি ঢালি দিম আৰু এইখিনিও কিছু সময় লাৰিব লাগিব। এতিয়া আমি ইয়াত গাখীৰখিনি ঢালি দিব লাগিব। দি কিছু সময় আমি লৰাই লাৰি থাকিব লাগিব। গাখীৰখিনি দি লৰা হোৱাৰ পিছত আমি চেনিখিনি ইয়াত ব্যৱহাৰ কৰিম। তাৰপিছত এনেকৈ লৰাই কিছু সময় লাৰি থাকিব লাগিব। যেতিয়ালৈকে আঠা ভাৱ নহয় তেতিয়ালৈকে লাৰি থাকিব লাগিব। এতিয়া আমি তাৰে অলপমান নামাই ৰাখিব লাগিব আৰু বাকীখিনি আমি অলপ সময় আৰু লাৰিম, কাৰণ যিহেতু তাত আমি অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিম। সেইকাৰণে এইখিনি নামাই লৈছোঁ আৰু সেইখিনি অকণমান সময় লাৰি থাকিম। এতিয়া আমি তাত ফুড কালাৰখিনি দিব লাগিব। ইয়াত আমি ফুড কালাৰখিনি এতিয়া ঢালি দিছোঁ আৰু এতিয়া আমি কটা আঠা ভাৱ নোহোৱালৈকে এইখিনি শুকাই ল'ব লাগিব। তাৰপিছত এইখিনিও আমি নমাই ল'ব লাগিব। এতিয়া প্ৰথমতে নমোৱাখিনি আমি অকণমান সৰুকৈ লাড্ডু বনাই ল'ব লাগিব। এনেদৰে আমি গোটেইখিনি বনাই ল'ব লাগিব। এতিয়া আমি ফুড কালাৰ ব্যৱহাৰ কৰিম। এইখিনি আমি প্ৰথমতে ঘূৰাই গোল কৰি ল'ম। তাৰপিছত অকণমান চেপেটা কৰি দি তাত সেই আগৰ লাড্ডুকেইটা মাজত সোমোৱাই দিম আৰু এনেধৰণে সমানকৈ দি ঘূৰাই আকৌ গোল কৰি থ'ব লাগিব এটা।
এতিয়া এনেকৈ গোটেইখিনি বনোৱা হৈ গৈছে আৰু এতিয়া এইখিনি আমি অকণমান সজাই দিম আৰু আপোনালোকেও এনেধৰণে এবাৰ বনাওক, খাওক আৰু আমাক কমেণ্টত জনাব যে আপোনালোকে খাই কেনেকুৱা পালে।